মোৰ ফাৰ্মৰ ৰিজাল্ট হ'ল এইবাৰ একেবাৰে বেয়া আৰু আপুনিও এইকেইটা ভুল একেবাৰে নকৰিব। যদি কৰিছে তেনেহ'লে আপোনাৰ ফাৰ্মৰ ৰিজাল্ট হ'ব। নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো বহুতেই ইনফৰ্মেটিভ, বহুতেই জানিব লগা কথা কিছুমান কম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভাল পায় লাইক কৰি লগৰবোৰৰ মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনসকল নেকি পালক আছে, ব্ৰইলাৰ পালক আছে, তেখেতলোকৰ যাতে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকাৰ হয়। আৰু মই যিকেইটা ভুল কৰিছোঁ সেইকেইটা ভুল যাতে আপোনালোকে নকৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, এতিয়া কথাটো হ'ল, আজি মোৰ বাৰ্থছৰ ডে হৈ গ'ল 35, আৰু 35ত আপোনালোকে দেখা পাইছে এইবাৰ কিন্তু আপোনালোকে দেখা পাইছে মোৰ তাত মেনুৱেল ডিংকাৰ। ঠিক আছে, অটো ডিংকাৰ থকাৰ স্বত্তেও মই লগাব লগা হৈছে মেনুৱেল ডিংকাৰ। আৰু মেনুৱেল ডিংকাৰ কিয় লগাইছোঁ সেইটো কৈ আছোঁ। আৰু তাৰ আগতে মই আপোনালোকক বাৰ্ডছকেইটা এবাৰ ভালদৰে ওচৰৰ পৰা দেখাই দিব বিচাৰিছোঁ, যাতে আপোনালোকে যাতে গম পায় যে এইবাৰ বাৰ্ডছৰ কেনেকুৱা ধৰণৰ কণ্ডিশ্যনত আছে। ঠিক আছে, চাব পাৰে এনেকুৱা ধৰণৰ বাৰ্ডছ হৈ আছে। আজি হৈছে ডে 35। ঠিক আছে, আৰু ডে 35ত আপোনালোকে কেমেৰাত হ'লেও ভাবিব পাৰে যে 35ত বাৰ্ডছখিনি ঠিকেই আছে বা ইমান এটা বেয়া কণ্ডিশ্যন নাই। কিন্তু কথাটো হ'ল, মোৰ এইবাৰ কেইটামান ভুলৰ কাৰণে মোৰ এইবাৰ ৰিজাল্ট বেয়া। কিয় বেয়া বা একেবাৰে বেয়া বুলিব নোৱাৰি, এতিয়াও বেয়াৰ ঘৰত যোৱা নাই, কিন্তু বেয়া হ'বলৈ। অৰ্থাৎ যদি আপুনি এতিয়া যদি চায় তেনেহ'লে আপুনি দেখা পাইছে ইয়াতে 31 আছে। আপোনালোকে চাব পাৰে ইয়াতে 31 আছে আৰু হিউমিডিটিটো 90। ঠিক আছে, এনেকুৱা ধৰণে আছে। কিন্তু যেতিয়া মই পোৱালি লৈছিলোঁ তেতিয়া প্ৰায় 21, 22, 25 এনেকুৱা 25ৰ আশে পাশে আছিলে। তেতিয়া কি হৈছিলে, যিখিনি পোৱালি সেইটো কণ্ডিশ্যনত আহিছিলে, আৰু মই যোনদিনাখন লৈছিলোঁ সেইদিনাখন কিন্তু তাপমাত্ৰা অলপ বেছি আছিলে। তথাপিও মই ইয়াতে কি 24, 25 এনেকুৱাত মানে সেই মিড ৰেঞ্জতে আছিলে। আৰু তাৰপিছত কি হ'ল, যেতিয়া গৰমটো দিনক দিনে বাঢ়িছে আৰু বৰষুণ পৰি আছে, তেতিয়া মানে আপোনাৰ আহি গ'ল 12 দিনমানৰ পৰা মোৰ আহি গ'ল IBS। ঠিক আছে, আৰু IBS লগাৰ লগে লগে আপোনালোকেতো গম পায়, IBS লগাৰ লগে লগে মৰ্টেলিটি আৰম্ভ হৈ যায়। আৰু মৰ্টেলিটি ৰখোৱাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাই যে অমুকটো মেডিচিন খোৱাব IBS ঠিক হ'ব, তেনেকুৱাতো কোনো কথাই নাই। গতিকে আপোনালোকে গম পায়, কিছুমানে খালী পানী দিয়ে, কিছুমানে মানে নৰ্মেল পানীটো দি থৈ দিয়ে, জাষ্ট পানী চাফা কৰাটো দি। ঠিক আছে, এনেকুৱা ধৰণে থৈ দিয়ে। মই ঠিক কি কৰিলোঁ, মোৰ এটা সেইখিনিতে মিষ্টেক হ'ল যে মই পানী চাফা কৰা মই দিব লাগিছিলে, কিন্তু পানী চাফা নকৰাকৈ কি ডাইৰেক্ট মই পানীটো 3 দিনমান দি দিলোঁ। 3 দিনমান দিয়াৰ পিছত কি হ'ল, সেই যেতিয়া আমাৰ পানীটো অলপমান মানে বেয়া আছিলে। ঠিক আছে, অলপমান আইৰণৰ প্ৰব্লেম আছিল মোৰ। তেতিয়াই মই যিটো মিষ্টেক কৰিলোঁ, সেই মিষ্টেকটোৱে মোৰ পিছত অলপ প্ৰব্লেম দিলে। তেতিয়া মই যেতিয়া খালী পানীটো লগোৱাৰ পিছত কি হ'ল, মোৰ সেই চৰাইবিলাক কি হ'ল, ইকলাই লগা আৰম্ভ কৰি দিলে। আৰু যেতিয়া IBS লাগি আছে, IBS লগাৰ লগে লগে যদি ইকলাই লাগি যায়, আপুনি কি কৰিব নোৱাৰে, জেণ্টা দিবও নোৱাৰে। যদি মই কোম্পানীত সুধিছিলোঁ যে মই জেণ্টা মাৰিম নেকি, সিহঁতে ক'লে যে জেণ্টা এতিয়া মাৰিব নালাগে, যিহেতু জেণ্টা যদি মাৰি দিয়ে আৰু মৰ্টেলিটি বেছি হৈ যাব। তেতিয়া মই কি কৰিলোঁ, জেণ্টা মাৰাটো বাদ দি দিলোঁ। ঠিক আছে, আৰু জেণ্টা যেতিয়া বন্ধ কৰি দিলোঁ, নামাৰিলোঁ, তেতিয়া কি হ'ল, মোৰ লাহে লাহে দিন বাগৰি গৈ থাকিল। আৰু মোৰ চাইজো এবাৰ ঠিক নাছিলে, সৰুতে পোৱালিৰ চাইজো মানে বহুত সৰু আহিছিলে, আৰু সেইটোতো প্ৰব্লেম নাই, কিন্তু ধুনীয়াকৈ গৈ আছিলে। যোৱাৰ পিছত কি হ'ল, যেতিয়া 21, 22, 23ত মই লগাওঁ চিপ্ৰ, আগতে লগাওঁ চিপ্ৰফ্লক্সিন, আৰু এতিয়া লগাওঁ এনৰফ্লক্সিচিন। ঠিক আছে, যেতিয়া এণ্টিবায়'টিক, সেইটো হৈছে এণ্টিবায়'টিক। আৰু এণ্টিবায়'টিক মই ড'জ লগাওঁ 21, 22 আৰু 23ত। যেতিয়া মই 21 তাৰিখে মানে 21 নম্বৰ দিনত কি কৰিলোঁ, মই ৰাতি সিহঁতক 1 গ্ৰাম 1 লিটাৰকৈ মই এণ্টিবায়'টিক লগাই দিলোঁ, মানে প্ৰিভেনশ্যনৰ কাৰণে। যেতিয়া লগাই দিলোঁ তেতিয়া কি হ'ল, সেইদিনাখন চাউন অহা নাছিল, তাৰ পিছদিনাখন অৰ্থাৎ 22 দিনৰ দিনাখনৰ পৰা সিহঁতৰ অলপ অলপ চাউন আহিছে। ঠিক আছে, যেতিয়া চাউন আহিলে, আৰু এইবাৰ মোৰ আৰু এটা মিষ্টেক হ'ল কি, মই আদা নলগালোঁ। মই আপোনালোকক কৈ থাকোঁ যে আদা লগাব, কিন্তু এইবাৰ মই নিজে ভুলটো কৰি দিলোঁ যে মই এবাৰ 12 দিনমানৰ পৰা মই আদা লগাওঁ আগতে, কিন্তু এইবাৰ এটা মিষ্টেক হৈ গ'ল মোৰ, সেইটো কাৰণে মই নলগালোঁ আদা। ঠিক আছে, যেতিয়া নলগালোঁ সেইটো এটা মিষ্টেক হৈ গ'ল, যিহেতু মই আদা নলগালোঁ, সিহঁতৰ ইমিউনিটিটো অলপ ডাউন হৈ থাকিলে। আৰু তাৰপিছত কি হ'ল, যেতিয়া মোৰ 21 তাৰিখে মই এণ্টিবায়'টিক লগাইছিলোঁ 1 গ্ৰাম 1 লিটাৰকৈ, তাৰপিছত ছেকেণ্ড ডে অৰ্থাৎ 22 দিনৰ পৰা কি হ'ল, মোৰ চাউন আহি গ'ল। যেতিয়া চাউন আহি গ'ল, মই ভাবিলোঁ 21, 22, 23 কমপ্লিট কৰি দিওঁ, হয়তো চাউনটো নাইকিয়া হ'ব। তাৰপিছত কি কৰিলোঁ, মই 22ত দিলোঁ, 23তো দিলোঁ। ঠিক আছে, সেই 3 দিন কি কৰিলোঁ, মই নৰ্মেল ৱাইজ ধৰি লওক ৰাতি মই দিছোঁ এণ্টিবায়'টিক। ঠিক আছে, মানে 1 টাইম। ঠিক আছে, মানে আপোনাৰ 12 ঘণ্টাৰ কাৰণে ধৰিব পাৰে, যিহেতু ৰাতি দি থৈ দিওঁ, 12 ঘণ্টাৰ কাৰণে সিহঁতে খাই থাকে। আৰু যেতিয়া 12 ঘণ্টাৰ কাৰণে দিলোঁ, কিন্তু আপোনাৰ মোৰ সেইটোৱে মিষ্টেক, এটা ডাঙৰ মিষ্টেক হ'ল, যে যিহেতু মোৰ চাউন আহিছিলে, যিহেতু চৰাইখিনি ইকলাই লাগি আছিলে, আৰু ইকলাই লগা চাউন অলপ ঠিক কৰিবলৈ অসুবিধা হয়, তেতিয়া মই কি কৰিব লাগিছিলে, কণ্টিনিউ কৰিব লাগিছিলে, অৰ্থাৎ 3 দিন
ফাৰ্ষ্ট কণ্টিনিউ কৰিব লাগিছিলে, নহ'লে 5 দিন কৰিব লাগে। ঠিক আছে, মই 3 দিন কমপ্লিট মানে কণ্টিনিউ কৰিব লাগিছিলে। মোৰ সেইটো ডাঙৰ মিষ্টেক হ'ল, মই কৰিলোঁ মানে আপোনাৰ 1 ডে মানে কি 12 ঘণ্টা ৰাতি দিলোঁ, সেইটো ডাঙৰ মিষ্টেক হ'ল। তাৰপিছত কি হ'ল, মোৰ যেতিয়া 23 নম্বৰ দিনাখনো ভাল নহ'ল, তেতিয়া কি হ'ল, মোৰ তাত ডক্টৰ আহিলে। ডক্টৰ আহি কিনে চাই ক'লে যে আপুনি এটা CRDৰ কাৰণে এটা মেডিচিন খুৱাব লাগিব, সেইটো হৈছে ডেৰিফিল। ঠিক আছে, আপোনালোকক মই স্ক্ৰীনত লগাই দিম, আপোনালোকে দেখা পাব বা চাই ল'ব, ডেৰিফিল বুলি কয়, সেই মেডিচিনটো লগাব লাগিব বুলি ক'লে। ঠিক আছে, সেই বস্তু দিছিলে আপোনাৰ মানে ৱেটক লৈ দিয়ে, সেইটো ৱেট লৈ কিনে মোৰ দিছিলে আপোনাৰ প্ৰতিদিনাখনে 60টাকৈ। ঠিক আছে, প্ৰতিদিনাখনে 60টাকৈ লগাব দিছিলে। ঠিক আছে, মই 60টাকৈ লগালোঁ। 3 দিন লগাব দিছিলে, 3 দিন লগালোঁ। 3 দিন লগোৱাৰ স্বত্তেও কি হ'ল, মোৰ ভাল নহ'ল। এণ্টিবায়'টিক আৰু ডেৰিফিল, ঠিক আছে, এই দুটা মিক্স কৰি কিনে লগালোঁ, কিন্তু অলপ কমিল যদিও সিমান এটা ইম্প্ৰুভ নহ'ল। নোহোৱাৰ পিছত নেক্সট আকৌ কি হ'ল, মোৰ আকৌ মানে কি হ'ল, 2 দিন গ'ল। 2 দিন যোৱাৰ পিছত আকৌ ডক্টৰজন আহিল। ঠিক আছে, আকৌ ডক্টৰজন আহিল, ছুপাৰভাইজাৰক ক'লোঁ, ডক্টৰ আহিল চাই কেনে ক'লে যে আপোনাৰ ভেণ্টিলেশ্যনৰ অলপ প্ৰব্লেম আছে, মানে মোৰ কি নাহে, আপোনাৰ এয়াৰটো চাৰ্কুলেট নহয়, গতিকে আপুনি পাৰে যদি 2-3খনমান ফেন ভাড়াতেই হওক বা য'ৰ পৰাই নহওক আনি কিনে লগাই দিয়ক। ঠিক আছে, মই কি কৰিলোঁ, এখন ফেন দেখিছে, আৰু এফালে এখন ফেন, সেইফালে এখন ফেন, 3খন, অৰ্থাৎ মোৰ এখন আগৰ আছিলে আৰু 2খন ফেন মই ষ্টেণ্ড ফেন ভাড়াত আনি কিনে লগাই দিলোঁ। ঠিক আছে, এইটো প্ৰব্লেম চল্ভ। যেতিয়া মই লগাই দিয়াৰ পিছতো কিন্তু সিহঁতৰ কি হ'ল, মৰ্টেলিটি কিন্তু বাঢ়িয়ে গৈ থাকিল। আপোনাৰ ডেইলি 8টা 10টা 12টা 15টা এনেকৈ মৰ্টেলিটি ষ্টাৰ্ট হৈ গ'ল। আৰু ষ্টাৰ্ট হোৱাৰ পিছত কি হ'ল, নেক্সট আকৌ ক'লে যে সিহঁতে ডেৰিফিলটো ড'জটো বঢ়াই দিলে। ঠিক আছে, আগতে 60টা আছিলে, তেতিয়া 80টা কৰিব দিলে। ঠিক আছে, যেতিয়া 80টা কৰিলোঁ, কিন্তু সেই 80টাৰ কৰাৰ পিছতো কিন্তু ইম্প্ৰুভ, আজি 2 দিনকৈ হ'ল, 2 দিন লগালোঁ, ইম্প্ৰুভ হোৱা নাই। কিন্তু যদি মোৰ প্ৰথমতেই হ'ল হয়, যদি প্ৰথমতে মোৰ ষ্টাৰ্টিঙতে যদি মই ডেৰিফিল লগালোঁ হয় বা এণ্টিবায়'টিকটো কণ্টিনিউ কৰিলোঁ হয়, কিন্তু সেই প্ৰব্লেমটো মোৰ নহ'ল হয়। যিটো প্ৰব্লেম নেকি মই কৰিছোঁ বা মই ফেচ কৰিছোঁ, সেই প্ৰব্লেমটো যাতে আপোনালোকে ফেচ নকৰে, মই তাৰ কাৰণে আপোনালোকক এই ভিডিঅ'টো বনাই আছোঁ। কাৰণ মই যিহেতু কণ্টিনিউ কৰিব লাগিছিলে, সেই 3 দিনতেই যেতিয়া মোৰ ফাৰ্ষ্ট লাগিছিলে 3 দিন, আপোনালোকে সেইটো মিষ্টেক নকৰিব, আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ। যেতিয়া আপোনালোকৰ CRD চাউণ্ড শুনে, 3 দিন আপোনালোকে কণ্টিনিউ এণ্টিবায়'টিক লগাওক। যদি আপোনালোকে ভাবিব পাৰে যে এণ্টিবায়'টিক লগালে আপোনালোকৰ কি হ'ব, ৱেট গেইন হ'ব, ৱেট গেইনটো লষ্ট হ'ব, তেনেকুৱা নহয়, ৱেট গেইন লৈ থাকিব। যেতিয়া দানা খাব সিহঁতে ৱেট গেইনটো লৈ থাকিব। খালি এণ্টিবায়'টিকে এটাই কাম, এইবিলাক কি কৰে, মাৰি পেলায়। এণ্টিবায়'টিকে বেক্টেৰিয়াবিলাক মাৰি পেলাই, সকলো মানে বেক্টেৰিয়াবিলাক মাৰি পেলায়, যাৰ কাৰণে কি হয়, মানুহে ভাবে ৱেট গেইনটো নলয়। কিন্তু তাৰপিছত কি কৰিব আপোনালোকে, এণ্টিবায়'টিক 3 দিন 4 দিন যেতিয়া লগোৱাৰ পিছত যেতিয়া ভাল হ'ব, হোৱাৰ পিছত আপোনালোকে প্ৰ'বায়'টিক লগাব পাৰে। ঠিক আছে, আপোনালোকৰ প্ৰ'বায়'টিকৰ কাৰণে আপোনালোকে যাব পাৰে, আপোনালোকৰ যিবিলাক এনিমেল দোকান আছে তাত গৈ কিনে ক'ব যে প্ৰ'বায়'টিকৰ কি মেডিচিন আছে, প্ৰ'বায়'টিক লৈ আহি খুৱাই দিব 3 দিন কণ্টিনিউ। তাৰপিছত আপোনালোকৰ ৱেট গেইন আগৰ দৰে ধুনীয়া হৈ আহিব। ঠিক আছে, সেইটো মিষ্টেক আপোনালোকে যাতে নকৰে, মই যিটো মিষ্টেক কৰিলোঁ সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু এতিয়া আপোনাৰ ডে হৈ গ'ল মোৰ 35, আৰু আজি কৈছে ছুপাৰভাইজাৰ 2 দিন ৰাখি মোৰ মালখিনি উঠোৱা হ'ব। আৰু এতিয়া যদি আপোনাৰ ৱেট চাই, তেনেহ'লে আপোনাৰ ৱেট আহিব আজি মিনিমাম 1 কিলো 500 প্লাছ, অৰ্থাৎ 600মান চাগে আহিব পাৰে। ঠিক আছে, 35ত ইমান ৱেট নাই। তথাপিও যি কি নহওক, আপোনালোকক ভিডিঅ'টো বনাই দিলোঁ। মোৰ ভাল হ'লে মই বনাওঁ, বেয়া হ'লেও বনাওঁ, আৰু কি কণ্ডিশ্যনৰ কাৰণে মোৰ এইবাৰ বেয়া হৈছে, যাতে আপোনালোকৰ বেয়া নহয়, মই সেই কথাখিনি ক'লোঁ। ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট জনাব, কমেণ্ট কৰিব আপোনাৰ যদি কিবা ক'ব লগা আছে। আৰু আজি ভিডিঅ'টো ইমানেই, যদি ভাল পাইছে সকলোৰে মাজত প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব।